আজি বনাইছোঁ আঙুলি পিঠা। সন্ধিয়া মানে চাহটো খাম বুলি ভাবিলোঁ, কিনো খাম আৰু সেইকাৰণে পিঠাও খোৱা নাই বহুত দিন, সেইকাৰণে আঙুলি পিঠা বনাই আছোঁ মানে হোৱা নাই। আৰু এয়া হ'ল পিঠাগুড়ি। মই আজি খুন্দিছোঁ মিক্সিতে আৰু খুন্দিছোঁ ভাত খোৱা চাউলটো, আৰু তাতে নিমখ দিছোঁ অকণমান, আৰু এয়া গৰম পানীৰে এইখিনি মঠি লৈছোঁ। আটা যেনেকুৱা হয়, আটা মাৰিলে সেনেকুৱা মুঠি ল'ব লাগে, বেছি পনীয়া হ'ব নালাগে। এইখিনি এনেকৈ চাই ল'ব হাতত, এই যেতিয়া চেফটো লোৱা নাই, যেতিয়া মানে গোটেই ধুনীয়া প্লেন হ'ব, তেতিয়া গম পাব যে হৈ গৈছে। আৰু এইখিনি ঘৰত বনোৱা যেতিয়া গুড়া, এইখিনি বেছি পানী নালাগে, কিন্তু বজাৰৰ গুড়াটো হ'লে চাউলৰ সেইটো বহুত পানী লাগে। মই তাৰ অলপ পানী দি দিম। এতিয়া ইয়াতে গাখীৰ বহাই দিছোঁ, আৰু গাখীৰত আমি দিম, ইলাচি দিম আৰু তেজপাত দিম, যাতে টেষ্টটো ভাল হয়। আৰু আপোনালোকৰ তাতে যদি কেশৰ থাকে, কেশৰ দিব পাৰে, ফুড কালাৰ দিব পাৰে, মানে তেতিয়া কালাৰটো ভাল হয়। কেশৰৰ নিচিনা যিটো ফুড কালাৰ থাকে সেইটো দিব পাৰে। মোৰ তাতে নাই, এতিয়া কেশৰৰ নাই, ফুড কালাৰ নাই, সেইকাৰণে মানে ইলাচি আৰু তেজপাতে দিম অকল। এয়া ইলাচি 3টা লৈছোঁ, আৰু তেজপাত এইখিনিতে দি দিম। আৰু গাখীৰটো আপোনালোকৰ নিজৰ অনুযায়ী ল'ব, আৰু কিমানজন মানুহে খাব সেই হিচাপত ল'ব। আৰু গাখীৰখিনি অকণমান গোটা হ'ব দিম, তেতিয়া ভাল লাগিব। ইয়াতে গাখীৰখিনি এনেকৈ লৰাই আছোঁ, নহ'লে গোটেইখিনি জ্বলি যাব যে, সেইকাৰণে লৰাই থাকিব মাজে মাজে। আৰু গাখীৰখিনি এতিয়া হয় মানে অলপ ডাঠ হয় মানে, মই এইখিনিতে অকণমান ঘি দি কেনে আকৌ গোটেইখিনি মাৰি ল'ম। তাৰমানে ঘিটো দিলে অলপ ফ্লেভাৰটো ভাল আহে, সেইকাৰণে অকণমান ঘি দি এইখিনি মই মঠি ল'ম। এয়া ঘি দি ল'লোঁ, আৰু এইখিনি এতিয়া আকৌ এবাৰ মঠি ল'ম। এখন হাতে কেমেৰা ধৰি এখন হাতেৰে এনেকৈ দেখুৱাটো অলপ দিগদাৰে, ভালকৈ দেখাবই পৰা নাই আপোনালোকক। এনেকৈ মঠি লৈ মই আঙুলিৰ চেপত পিঠাকেইটা বনাই লওঁ, তাৰপাছত দেখাই আছোঁ আকৌ দেই। আৰু পিঠা মই এতিয়া বনালোঁ, আহক এই কেনেকৈ বনাইছোঁ দেখাই দিওঁ। এইকেইটা দেখিলেনে? এইকেইটা হ'ল মোৰ বনোৱা আঙুলিৰ চেপতে। এনেকৈ লৈ এনেকৈ দিব, এনেকৈ এইটো হৈ গ'ল। কাঁহীখনত প্ৰথমে অকণমান ঘি বা ৰিফাইন অকণমান সানি ল'ব, নহ'লে লাগি ধৰিব। এয়া এনেকৈ গোটেইখিনি বনালে হ'ল। মই বনাই লওঁ, আকৌ আহি আছোঁ দেই। এইখিনি হৈ গ'ল মোৰ বনোৱা, আৰু এতিয়া এইখিনি এই গাখীৰত দিম। গাখীৰখিনিও মানে ডাঠ হ'ল, আৰু এয়া কমি আহিলে মানে হিচাপটো কি, গাখীৰ যদি 1 লিটাৰ লয়, সেইটো কমি আহি আধা লিটাৰ হ'লে তেতিয়া পিঠাখিনি দিব পৰা হৈ যায়, অকণমান গোটাও হয়। আৰু এতিয়া মই পিঠাখিনি ইয়াতে দি ল'ম। এনেকৈ পিঠাখিনি দি অলপ সময় উতলিব দিম। অকণমান লৰাই থাকিব মাজে মাজে, আৰু লাহে লাহে লৰাব যাতে ভাঙি নাযায় পিঠাখিনি। এইখিনি এতিয়া ছোৱালীক খাব দিম, তাই খাই কেনে পায় ক'ব, কাৰণ মই খালেতো ভাবিব এনেই কৈছে বুলি, ভাল হোৱা বুলি, সেইকাৰণে ছোৱালীক খাব দিম। জীয়ামণিখিনি খাই চোৱাচোন কেনেকুৱা হৈছে ক'বা দেই। এতিয়া সেইখিনি খোৱাচোন, খাই কেনেকুৱা হৈছে কোৱা, সঁচাকৈ ক'বা ভাল হৈছে নে বেয়া হৈছে। গৰম আছে? একদম ভাল লাগিছে। সঁচা? আপোনালোকেও এনেকৈ বনাই খাব, একদম সহজ, পটককৈ হৈ যায়। ঘৰত যিকোনো চাউল থাকিলে খুন্দি তাক বনাব পাৰে। আৰু আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে ইউটিউবত যদি চাই আছে, মোক ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু পেজত চাই আছে যদি ফ'ল' কৰি দিব। আজিলৈ আহিছোঁ, ধন্যবাদ।